ও কিয়া বেবি কি কৰি আছা? বেবা কালি ইণ্টাৰভিউ নহয় কিতাপখন অলপ চাই আছো ৰ। ইণ্টাৰভিউ ভালে আছে দে। এইবাৰ চাকৰি পালে মোৰে ভাল হ'ব। 30,000 খাব পাৰিম। 30,000 খাবাই কপালখন লাগব। যদি কপালত আছে নিশ্চয় তই চাকৰি পাবি। যোৱা বাৰৰ 3rd গ্ৰেডৰ প্ৰশ্নখনো চালো ৰ। থাৰ্ড গ্ৰেডৰ প্ৰশ্ন ভালে আছে। আহিব পাৰ থাৰ্ড গ্ৰেডৰ পৰাও। এটা প্ৰশ্ন আছিলে, প্ৰশ্নটো মই বুজিয়ে পোৱা নাই। কি প্ৰশ্ন? ইমান যেন বুজি পোৱা নাই। এজনী বুঢ়ী বনভোজত ভাত ৰান্ধি আছে। বুঢ়ীৰ লগত 3জনী জীয়েক আৰু 3জনী জীয়েকত 3জনী ছোৱালী। তাত মুঠ কিমানজনী মহিলা আছে? প্ৰশ্নটোৰ উত্তৰ বাদ দি মই এটা কথাই বুজি নাপালোঁ। এটা বুঢ়ীৰ জীয়েক 3টা লগত গৈছে, জীয়েকৰ জীয়েক মানে নাতনীয়েকো গৈছে। তাৰপিছতো এই বুঢ়ীটোতকৈ ভাত ৰান্ধিব দি আছে বনভোজত। সেন্তে কি বেটি এটা যায় চেল্ফি উঠি আছে এই বুঢ়ীটোক ভাত ৰান্ধিব দি। এই ফাল্টু প্ৰশ্ন হয়। কৈছা হে, যেকেইটা বৰ ফাল্টু।